Hello everyone, good morning and welcome back to my mini vlog. আৰু আজি এটা আকৌ মেকআপৰ ফটোশ্বুট কৰিবলৈ গৈ আছো ডিব্ৰুগড়ত। আপোনালোকে থাম্বনেইল দেখি তো গম পালে যে আজি মোৰ লগত কোন আছে। মোৰ লগত আছে আজি সুমি বা মানে সুমি বৰা। বাকটো সকলোৱে চিনি পায়। আৰু আজি মোৰ লগত কোলাবৰেচন কৰিছে তিনিচুকীয়া ডিজাইনাৰ অৰ্চনা বা মানে অৰ্চনা ৱাৰ্ড্ৰপ। বা এযোৰ খুব ধুনীয়া কাপোৰ দিব যোনযোৰ পিন্ধাই আজি মই সুমি বাক ফটোশ্বুট কৰাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাওক, সকলো দেখা পাব। বৰ্তমান পাইছোহি আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু ইয়াতে মোৰ এটা কাম আছে, কামটো সোমাই একেবাৰে কৰিয়ে থৈ যাওঁ। পাই গলোহি আমি কমফৰ্ট হোটেল আৰু ইয়াতে আজি আমাৰ ফটোশ্বুটটো হ'ব। আমাৰ ৰুম যিহেতু বুক কৰা আছিলে বাবে আমি সোমাইতো ল'লোঁ, কিন্তু টাইমতকৈ বহুত আগতে পোৱাহি বাবে আমি এতিয়া সুমি বাৰ কাৰণে ৱেইট কৰিবলগীয়া হৈছে। আৰু এয়া সুমি বা পাই গ'লহি। মই এতিয়া কাম ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব দেই। ফাইনেলি মেকআপ ডান আৰু এতিয়া আমি অৰ্চনা বাৰ কাৰণে ৱেইট কৰি আছোঁ। ফাইনেলি অৰ্চনা বাও পাই গ'লহি এযোৰ খুব ধুনীয়া মেৰুন কালাৰ কাপোৰ লৈ। আৰু সেইগৰাকী আমাৰ অৰ্চনা বা আৰু ফটোগ্ৰাফাৰ নিতুলো আহি পাই গ'ল আৰু এতিয়া শ্বুট ষ্টাৰ্ট। আপোনালোকে যদি আজি মোৰ ফটোশ্বুটৰ ফটোছ আৰু ভিডিঅ'বিলাক চাব বিচাৰে তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰাম আইডি সৰস্বতী গগৈ মেকআপ আৰ্টিষ্ট তাত গৈ চাব পাৰিব। মই তাতে আপলোড কৰিম আৰু কেতিয়াবা যদি আপোনালোকৰ মেকআপৰ প্ৰয়োজন হয় তেতিয়াহ'লে মোক নিশ্চয়কৈ কণ্টেক্ট কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ। অ'কে দেন, বাই মেঘে মেঘে অভিমানী মোর বড় খুব আরে আরে